নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভালে। এয়া মধুসোলেং টেঙা। মধুসোলঙো কয়, কিছুমানে মধুসোলেং বুলিও কয়। মই মধুসোলেং বুলিয়ে কওঁ, গতিকে মধুসোলেং টেঙা বুলিয়ে কৈছোঁ। এয়া মধুসোলেং টেঙা। আজি মধুসোলেং টেঙা কেনেকৈ বনায় তাকেই দেখুৱাম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এয়া মাছ ধুনীয়াকৈ নিমখ হালধি সানি ভাজি লৈছোঁ। তাৰপাছতে মই আলু অকণমান বইল কৰি ল'লোঁ। মধুসোলেং টেঙাকণো ধুনীয়াকৈ কুটি ল'লোঁ। এয়া মোৰ মাছ ভাজি হ'ল। মাছ ভাজি হোৱাৰ পাছতে মাছ ভাজি ৰোৱা তেলকণতে মই শুকান জলকীয়া, পাঁচফোৰণ আৰু পিঁয়াজ অকণ দি দিলোঁ। কিছুমানে সৰিয়হো দি দিব পাৰে, যদি খাই ভাল লাগে সৰিয়হ দিলে, কিন্তু মোৰ তাত নাছিল, গতিকে মোৰ দিয়া নহ'ল। তাৰপাছতে মই তাত শাকখিনি দি নিমখ হালধি দি ধুনীয়াকৈ তাত ভাজি ল'লোঁ। টেঙা শাকত যিমান নিমখ দিয়া যায় সিমানে টেঙাটো বেছি হয়, সেইবুলি অত্যাধিক নিমখ দিলেও বেয়া লাগিব নহয়নে, গতিকে যোগ কৰি মই ধুনীয়াকৈ দি দিলোঁ। তাৰপাছত যেতিয়া শাককণ ভাজি হৈছে মই তাত পিটিকি থৈ দিয়া আলুখিনি দি দিলোঁ। আৰু ইয়াত আলু ব্যৱহাৰ নকৰি পিঠাগুড়িৰো বনাব পাৰে আপোনালোকে। পিঠাগুড়ি অকণমান তিয়াই তাত দি দিব পাৰে, যোনে আলু নাখায়, কিন্তু মই আলু দি বনালে বেছি ভাল পাওঁ, গতিকে বনাই লৈছোঁ। আৰু এনেও গৰম দিনত টেঙা অকণ খালে পেট ঠাণ্ডা হৈ থাকে নহয়নে। শাকটো সঁচাকৈ ভাল, মধুসোলেং টেঙাটো পেটৰ কাৰণে বহুতেই ভাল। তাৰপাছতে মই আলু আৰু টেঙাকণ যেতিয়া অকণমান ৰঙচুৱা হৈছে, তাৰপাছতে মই তাত পানী দি দিলোঁ। পানী দি উতলিবলৈ দিলোঁ আৰু তাত মাছ কেইপিচ দি দিলোঁ। তাৰপাছত যেতিয়া মোৰ আঞ্জাকণ উতলি আহিলে মই তাত নমাই থৈ দিলোঁ আৰু পৰিৱেশন কৰিলোঁ। আপোনালোকে